নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ডেলিচিয়াছ ৰেচিপি কুকিং চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ লগত আলুৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। তাৰ বাবে আমি ল'ব লাগিব আলু, দুটা বিলাহী, দুটা পিঁয়াজ, কেঁচা জলকীয়া দুটামান লৈছোঁ, তিনিটা লৈছোঁ মই। আপোনালোকে নিজৰ যিমানটো জ্বলা খায় সিমানটো জোখত ল'ব। আৰু অকণমান আদা, কেইফুটমান নহৰু গুচাই লৈছোঁ আৰু দুটামান ধনিয়া পাত, অকণমান কাশ্মীৰ মিৰ্চ পাউডাৰ, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু লগতে সৰু চামুচেৰে 1 চামুচ হালধি আৰু নিমখ মই ডাঙৰ চামুচেৰে 1 চামুচ লৈছোঁ। এয়া আপোনালোকে সোৱাদ অনুসৰি যিমানটো জোখত। প্ৰথমে মই আলুখিনি এনেকৈ এটা কুকাৰত ভৰাই গেছটো ডাঙৰকৈ দি হুইচেল মৰাই ল'ম। বইল কৰা আলুখিনি এনেদৰে গুচাই ল'লোঁ। গুচাই এতিয়া গোটেইবিলাক এটা এটাকৈ আমি এনেকৈ কাটা চামুচেৰে খুচি ল'ম, যাতে ইয়াত নিমখ আৰু অন্যান্য যি মছলাবিলাক লৈছোঁ তাৰ সেইবিলাক যাতে ভালদৰে ইয়াত সোমায়। গতিকে আমি এনেদৰে প্ৰতিটো আলু এনেদৰে খুচি খুচি ল'ম দেই। তাৰপিছতে অকণমান নিমখ হালধি দি এইখিনি আমি ফ্ৰাই কৰিব লাগিব। এতিয়া আমি এই বিলাহীও কাটি ল'লোঁ, পিঁয়াজখিনিও কাটি ল'লোঁ সৰু সৰুকৈ, আৰু আদা নহৰু যি লৈছিলোঁ যে তাৰো এই পেষ্ট অকণ বনাই লৈছোঁ। এতিয়া আমি বনাবলৈ গৈ আছোঁ। এতিয়া আমি এখন কেৰাহী গৰম কৰি তাত অলপ মিঠাতেল দি ল'ম। তেলখিনি গৰম হৈছে নহয়, দেখিছে নহয়। গৰম হ'লে এতিয়া আমি কি কৰিম, অলপমান পাতলীয়াকৈ নিমখ হালধি ঘঁহি থৈছোঁ যে আলুখিনি, বইল কৰা আলুখিনি ইয়াতে দি অলপমান ফ্ৰাই কৰি ল'ম। আলুখিনি এনেকৈ অলপ লুটিয়াই দিব। লুটিয়াই যেতিয়া অকণমান ফ্ৰাই কৰি ল'লে হ'ব। বৰ বেছিকৈ কৰিব নালাগে আৰু অকণমান কৰিলেই হ'ব। দেখিছে নহয় আলুখিনি অলপ মুগা বৰণ কৰিছে আৰু এতিয়া আমাৰ ভজা ফ্ৰাই কৰা হৈ গৈছে আৰু মানে এতিয়া আমি এইখিনি এটা এই থালখনতে কাঢ়ি থ'ম। এতিয়া বাকী থকা তেলখিনিতে আমি অকণমান তেল দি দিছোঁ দেই। তেল ইতিমধ্যে গৰম হৈছে। এতিয়া আমি এই কাটি থোৱা পিঁয়াজখিনি ইয়াতে দি দিম। দি অলপ ৰঙচুৱা পৰালৈকে ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা বৰণ পৰিলে দেখিছে নহয়। এতিয়া আমি তাতে আদা নহৰু পেষ্টটো যিখিনি বনাই থৈছোঁ সেইখিনি ইয়াত আমি দি দিম। এতিয়া এইখিনি অলপ ভালদৰে ভাজি ল'ব লাগিব। আদা নহৰু পেষ্ট আৰু পিঁয়াজ ভজা
এয়া সিঁচিছে ন দেখিছে ন এতিয়া আমি ইয়াতে এই ধনিয়া গুড়িটো যে লৈছিলোঁ সেইখিনি দি দিম জিৰা গুড়ি অলপ লৈছিলোঁ সেয়া দিম লগতে এই কাশ্মীৰী মিৰ্চ পাউডাৰ অকণ লৈছিলোঁ যে সেইখিনি গোটেইখিনি দিলোঁ দি দিব লাগিব তাৰপিছত আৰু এই নিমখটো দিলোঁ আৰু এই হালধি গোটেইখিনি দি ভালদৰে লৰাই এইখিনি সিজাই ল'ব লাগিব এইখিনি অলপ ভজা হৈছে এতিয়া আমি ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিওঁ আৰু লগতে জলকীয়াকেইটা যে কাটি থৈছোঁ সেইটাও দি দিম মই 2টা জলকীয়াই দিলোঁ দেই এইখিনি সিজিবৰ কাৰণে মই অকণমান পানী ছটিয়াই দিম বেলেগ এটা পাত্ৰত পানী অলপ গৰম কৰি ৰাখিছোঁ তাত অকণমান ছটিয়াই দিম হৈ যাব এতিয়া এইখিনি ভালদৰে লৰাই সিজিবলৈ দিম এতিয়া এইখিনি সিজিবৰ কাৰণে মই ঢাকনিখন দি দিম এয়া দেখিছে এইটো আমাৰ মছলাৰ মিশ্ৰণটো প্ৰায় সিজিলে আৰু গোটেইখিনি সেইখিনি হৈছে এতিয়া আমি কি কৰিব লাগিব এই ফ্ৰাই কৰা আলুখিনি আছিলে যে সেইখিনি আমি এতিয়া ইয়াত দি দিব লাগিব দি এইখিনি ভালদৰে মিহলাই এতিয়া আমি এইখিনি 1 মিনিটমান সময়ৰ কাৰণে ঢাকি দিম সিজিবলৈ এয়া মিশ্ৰণটো ভালদৰে মিহলি হ'লেই দেখিছেনে আলুৰ লগত আৰু এইখিনি ভজা প্ৰায় হৈ গৈছে আৰু এতিয়া আমি ইয়াতে এই বেলেগ এটা পাত্ৰত অলপমান পানী মই উতলাই ৰাখিছোঁ এই পানী অকণমান দি পুনৰ অলপ সময় কাৰণে সিজিবলৈ দিম এতিয়া এইখিনি পানী দি ভালদৰে লুটিয়াই লৰাই আকৌ অকণমান সময়ৰ কাৰণে পানী আৰু অকণমান দিব লাগিব দেই অলপ গ্ৰেভি টাইপ বনামতো এতিয়া আমি এইখিনি পুনৰ ঢাকন দি অলপ সিজিবলৈ দিম তাৰপিছত আমাৰ আলুৰ আঞ্জা হৈ যাব এয়া দেখিছে ন তেলটো ওপৰলৈ লাহেকৈ উঠি আহিছে এতিয়া তাৰমানে আমাৰ আলু বিলাহী তৰকাৰী ইতিমধ্যে হৈ গৈছে খাব পৰা এতিয়া আমি সেই মান ধনিয়া পাত এটা লৈছিলোঁ যে সেই পাতকেইটা সেইকেইটা কাটি ইয়াতে দি দিম এতিয়া আমি অফ কৰি দিম গেছ এতিয়া আপোনালোকে পৰিৱেশন কৰিব পাৰিব যিহেতুকে এতিয়া বানপানীৰ বতৰ শাক পাচলি পাবলৈ নাই গতিকে আপোনালোকে মোৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে নিশ্চয় মোক কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব ধন্যবাদ